মোৰ চোৱা হা মোৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী মানে বেলেগ মাল খোৱা এটালৈ গৈ পেলাই মাৰ খাওক ঠিকছে এইখন মানে এইজনীয়ে মানে কি এখন পেলাই দিলে তো ছিঙি দি নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো একদম অসমীয়া ষ্টাইলত বনাম। আৰু গাইছ আজি মানে কি হ'ল, বেলেগৰ একো ব্লগ চলগ নাই, তো ঘৰতে ভাবিলোঁ কিবা এটা বনাম বুলি। আৰু এইটো মই দেউতা চোলাটো পিন্ধি আছোঁ, মানে মোৰ চোলাবিলাক কি হ'ল চব ধুই দিলে। তো আজি মানে কি আৰু একে ঘৰৰে বস্তুবিলাক আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু মানে বেলেগ একো ব্লগ চলগ নাই, তো ব্লগ চলগ অহা নাই, দেউতাহঁতো ঘৰত নাই। মানে কি হ'ল, মাৰ মানে ভৰিটো ফুলি গ'ল, বেজি এটা ল'বলৈ গৈছে, সেইকাৰণে মানে আজি ঘৰত কোনো নাই। তো ভাবিলোঁ আজি একদম ঘৰৰ কিবা কিবি অলপ আপোনালোকক দেখাই দিওঁ। আৰু গাইছ এবাৰ মোৰ লুকছটো চাওক না, মানে ঘৰত কি হ'ল কি মোৰ চোলা পেণ্টবিলাক মানে চব ধুই দিলে গাইছ। তো সেইকাৰণে মই দেউতাৰ চোলাটো পিন্ধি থাকিব লগা হৈছে। আৰু মানে ভাবিলোঁ কি ভিডিঅ' বনাইছোঁ তেতিয়াহ'লে অকণমান ভালটো হ'ব লাগিব, কাৰণে মানে একদম এই চোলা তোলা পিন্ধি লৈছোঁ। আৰু চাওক কেনেকুৱা লাগিছে। তো বন্ধুসকল, মানে মোৰ এইডাল চোলা কি মানে শুকোৱা নাছিলে, তো তথাপিতো পিন্ধি লৈছোঁ, মানে ভিডিঅ'ত উঠিব লাগিবতো। তো আমাৰ ঘৰত মানে কি ছোৱালী এজনী আছে, মানে জন্ম হওঁ হৈ আছে তাই, বলক দেখুৱাম। এইজনী ছোৱালী মানে একে মোক দেখিলে বহুত ভাল পায়, মানে সেইকাৰণে গান চান গাই দিয়ে। তো আকৌ এবাৰ দেখুৱাই দিওঁ এইজনী। আৰু চিঞৰিছে, তাইৰ ডিমকেইটা মই অলপ পিছত খাম, তোৰ ডিমকেইটা খাই পেলাম অলপ পিছত মই। আৰু মানে আমাৰ ঘৰত আৰু এজনী ছোৱালী আছে, আপোনালোকক দেখুৱাম ৰ'ব। ছোৱালীজনী মানে শুই আছে ষ্টেপত। আৰু আমাৰ ঘৰত 2 নম্বৰ ছোৱালীজনী এইজনী। আৰু এই নামটো হৈছে মুলেশ্বৰী। ক'ত গৈছিলা তুমি বিচাৰি আছিলোঁ নহয় মই। আৰু বন্ধুসকল, আমাৰ মানে আৰু ফেমিলি আছে, বলক চাব। আহক আমাৰ ফেমিলিটো চিনাকি কৰি দিওঁ আপোনালোকক। এইজনী হৈছে মানে সোণালী, সেই এইজনী বগাজনী যে দেখিছিলে তাইৰ মাকজনী। আৰু এইজনী হৈছে মানে কলেশ্বৰী। আৰু এইজনী নহয়, এইটো মতা হয়। মতা কেইদিনমানৰ আগতে ইয়াৰ গুটিটো ফুটাই দিলে গোটেই। আৰু এইজনী হৈছে ইয়াৰ দুটাৰ মাক। আৰু এইডাল আমাৰ ৰাস্তাটো গাইছ। মানে কি হ'ল, মানে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁহে, কিন্তু মানে মোৰ হাগিব লাগি গ'ল। তো প্ৰথমতে মই হাগি লওঁ, ব'লকচোন। আমাৰ চৰকাৰী লেট্ৰিনটো মানে এইটোৱে। আৰু লেট্ৰিনটো মানে এইটো চাওক, এইডাল গোটেই পচা। মানে এইটো চৰকাৰী, এইটো হেৰি কিহে হেমন্ত এনে কোনে দিছিলে। মানে এইটো বতাহ ধুমুহা মাৰিলে গোটেইটো উৰি যাবলৈ ধৰে, তো মই এই ৰেলিংবিলাকত এনেকৈ টিপা মাৰি ধৰি থাকোঁ। আৰু এটা কথা কওঁ আপোনালোকে, এইডালত যদি সোমাই পেলাই আমি গান গাওঁ নহয়, মানে ইক' চিষ্টেম হয়, ধুনীয়াকৈ চাউণ্ড চিষ্টেম বনি যায়। ব'লক গাই পেলাই শুনাম। ইয়াত এনেকৈ সোমাই ল'লোঁ, তাৰপৰা এতিয়া গান এডাল গাম, ব'লক। আৰু এতিয়া প্ৰথমতে কামভাগ কৰি লওঁ, মানে মই হাগি লওঁ। হাগি মেলি আজৰি হৈ ল'লোঁ। এতিয়া অকণমান মানে হাত ভৰি ধুই লৈছোঁ। আৰু এতিয়া ৰাস্তাইদি কিবা পেট বাজি গৈছিলে, ওলাই পেলাই চাইছোঁ আইচক্ৰীম ওলাটো। ইয়াক পালে মই বচালোহেঁতেন। চালা ইমান চৰ্দি তৰ্দি হৈ থাকে, মানে পোৱালীবিলাকৰ এইটো পাত এই আৱাজটো শুনাৰ লগে লগে মানে একে পোৱালীবিলাক নাৰ্ভাছ হৈ যায় চালা। আৰু এতিয়া ব'লক মানে আমি বস্তুটো খাই লওঁ। গছত আছে, ছিঙিব লাগিব। আৰু বহুত দাম বোলে, এনেকৈ দুটাত নে 10 টকা নে কিমান লয় বুলি কৈছে। মানে হ'লেও খাম আজি, মই অকলে আছোঁ, কেলে নাখাম। বস্তুটো আহি পাই গ'লোঁ। এইডালেই বস্তুডাল তই নেমু টেঙা চেপি পেলাই খাম। ৰসডাল এই গৰমৰ দিনত খাবলৈ বহুত ভাল লাগে। আৰু ইয়াক ব'ল খাচ ছিঙি দি এটাহে হ'ব জানো, এইটো কাৰণে আকৌ দিম আৰু ছিঙিম। আৰু এটা আছে এইকণত, এইটো জিলিকি আছে একেবাৰে ধুনীয়াকৈ, ইয়াক মই নাখাম বুলি ভাবিছোঁ, এইটো থৈ লওঁ। ইয়াকো ছিঙি ল'লোঁ, 2টা হৈ গ'ল। এতিয়া ব'লক চপত বনাম। আৰু কটাৰীখন ক'ত আছে বা। আৰু এয়া মানে কি ছাগলীলৈ থৈ দিছিলে, ছাগলীকেইটা আহিলে সিহঁতক দিব লাগিব। মুলেশ্বৰী মুলেশ্বৰী মুলেশ্বৰহে আছে, মুলেশ্বৰী নাই বাৰু। তইহে খা বাৰু, ইয়াক খা তই ভালকৈ খা।
এইজনী মুলেশ্বৰী এইজনী মুলেশ্বৰী এইজনী মানে মাইকীজনী তো তাই ধুনীয়াকৈ একদম ভাত চাত খাই আছে আৰু একে শান্তিকৈ খাম তই ভালকৈ খাবি দেই তই ডাঙৰ হ'লে তই আৰু 6টামান পোৱালি দিব লাগিব তেতিয়াহে আমি ধনী হ'ম এতিয়া ব'লক আমি এই নেমুকেইটা কাটি পেলাই ধুনীয়াকৈ চৰবতকণ বনাই লওঁ কটাৰী লৈ ল'লোঁ ব'লক এতিয়া কাটিম এইকেইটা সিহঁতৰ আজি বলি টাইম আৰু এনেকৈ মগ চক এয়া আনি পেলাই ইয়াত একে ধুনীয়াকৈ থৈ লওঁ এই ভালকৈ থাক এনেকৈ থৈ লওঁ ধুনীয়াকৈ নিমখ অকণ লৈ লওঁ নিমখ অকণ লৈ লৈছোঁ তো বলক নিমখ চিমখ মানে একেবাৰে দি খাওঁ আৰু মানে নেমুৰ বহুত দাম এতিয়া ঘৰত গম পালে বাকলিকেইটা একে মাটি খানি পুতি থ'ম তাত আৰু এই ছটাক একে ভালকৈ চেপিব লাগিব ইয়াত এটোপালো ৰস নথকাকৈ একেবাৰে ইয়াক চেপি পেলাম গৈ পেলাই আৰু এয়া নেমু ধুনীয়াকৈ চেপি ল'লোঁ আপোনালোকে দেখা নাপাব পাৰে অকণমান লৈছোঁ ইমানকণমান আৰু এয়া চেনি অকণমান চালা হৈ গ'ল এয়া চেনি তেনি চব দি ল'লোঁ এতিয়া একদম ধুনীয়াকৈ সানি মেলি খাওঁ আৰু ধুনীয়াকৈ নেমু চেমু চেপি ল'লোঁ এয়া দেখিছে নহয় আপোনালোকে চেপি ল'লোঁ এতিয়া পূৰা মানে ইয়াত তেনেকৈ এনেকৈ দি ল'লোঁ এতিয়া এইটো ওম নমো স্বাহা মোৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী মানে বেলেগ মালখোৱা এটালৈ গৈ পেলাই মাৰ খাওক ঠিকছে তে নমো 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 স্বাহা হৈ গ'ল মানে টেঙাটো বেছিকৈ নাইকিয়া হৈ গ'ল মানে ঠিকছে দিলোঁ নহয় মানে ঢেৰকৈ খাম বুলি ধুনীয়াকৈ খাই বৈ হৈ গ'ল এতিয়া বাচনকেইটা ধুই থ'ব লাগিব নহ'লে কালি পখৰত বাচনকেইটা ধুই লওঁ আৰু একেবাৰে বাচন চাচন ধুই হৈ গ'ল মানে আৰু কাকো নক'ব কিন্তু মই বাচন ধুইছোঁ বুলি আৰু আমাৰ একে গোটেই পৰিয়ালটো আহি মানে একে ৰেডি হৈ আছে এইটো মানে মুলেশ্বৰী তাৰপৰা এইটো পাদেশ্বৰী আৰু এইটো কলেশ্বৰী বৰ ধুনীয়া লাগে মানে একে সৰুৰ পৰাই বহুত মৰম কৰোঁ একেখন কাঁহীতে কেতিয়াবা খাই দিয়েগৈ মানে বদমাছ আছে তো একে চুমা এটা ব'লক আপোনালোকক আমাক অকণমান ৰাস্তাটো দেখুৱাই দিম মানে একে গাড়ী চাড়ী ঠিকছে গৈ আছে কেতিয়াবা এক্সিডেণ্ট হয় মানুহ চানুহ মৰি যায় ভয় লাগে নহয় এনেকুৱা ধৰণৰ মানে আৰু ৰাস্তাটো একে মানুহ গ'লে লাজ লাগে নহয় ভীষণ মোৰ এই আহিছে কোনোবা ধুমাধুম দেখুৱাই পেলাই গুচি যাওঁ মই এইডাল ৰাস্তা ক'ত যাওঁ আৰু মানে উঠাই থাকোঁতে মানুহ এটা আহি গ'ল লাজ লাগি গৈছিলে একে কোনোবা আহিছে নেকি ধুমাধুম দৌৰো আৰু মোৰ ভাগৰ মানে আৰু এটা বস্তু আছে আপোনালোকক বলক দেখুৱাম একে মানে মই সাংঘাতিক ছিংগাৰটো একেবাৰে আগৰ বস্তুটো মানে এইটো মানে ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক এইটো একেবাৰে মই মানে ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ কাৰণে লৈছিলোঁ কিন্তু কোনো নেমাতিলে মোকো তোৰ সেইকাৰণে এইটো ভালকৈ থৈ দিছোঁ বজাব নাজানো কিন্তু হ'লেও মানে চেষ্টা কৰিম আৰু বজাবলৈ তেতিয়াহ'লে আহক ইয়াৰ একে চেইনডাল খুলি পেলাওঁ পেনৰ চেইনডাল ক'ত আছে জানো এই ওলা ৰখিব গাইছ ইয়াৰ একে চেইনডাল একে একে খুলি পেলালোঁ এইখন এই মানে এইজনীয়ে
এইজনীয়ে মানে কি এখন পেলাই দিলে তো অকণমান ফাটি চিটি গৈছিলে মানে সেইকাৰণে ইয়াক ৰখি আৰু এই পিছফালে চাওক এইফালে এইজনীয়ে একে পেলাই লৈ ফুটাই দিলে সেইকাৰণে টেপ মাৰি থ'ব লগা হৈছে তো আহক এইখন অকণমান আপোনালোকক বজাই পেলাই শুনাই দিম একেবাৰে গোটেইটো ছিংগাৰৰ নিচিনা লাগিব লাগিব মানে একেবাৰে এইবিলাক ঢিলা হৈ আছে গাই ঢিলা ঢিলা তো ছিংগাৰৰ নিচিনা লাগিবতো অকণমান এই চালা ৰ মজা লাগিবতো একে এতিয়া অকণমান গাই দিছোঁ কেনেকুৱা তো বলক এখন মানে থৈ আহোঁগৈ আৰু এতিয়া বহুত হৈ গ'লতো মানে কি জানে নাই গাইছ মোক মানে কেতিয়াবা মাতে মাজুলী চাজুলী যাওঁতে একে জুবিন গাৰ্গে মাতিছিলে কিন্তু মই সময়ে নাপাওঁ নহয় আৰু গাইজ আজিৰ এই ভিডিঅ'টো ইমানটোতে সামৰণি মাৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন মই এনেকুৱা ভিডিঅ' বনাম নে হিন্দীত কৈ পেলাই বনাম তো আজিলৈ বাই বাই আকৌ আহি যায় কি ধুনীয়া এটা ব্লগ